নমস্কাৰ মই প্ranjal phukone pranjal motivator ইউটিউব চেনেললৈ পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ কৈ যাওঁ হেকত বুজি পাব এটা বাঘৰ দুটা সাধাৰণতে এই পৃথিৱীত দুই ধৰণৰ বাঘ দেখা যায় মানে বুজি পাব ক'লে এবিধ হাবিত থাকে আৰু এবিধ ক'ত থাকে সাৰ্কাছত সাধাৰণতে এবিধ দেখা যায় আৰু এটো চিৰিয়াখানাত সাৰ্কাছ বুলিয়ে কৈছোঁ মই সাৰ্কাছত এবিধ দেখা যায় আৰু হাবিত এবিধ দেখা যায় আৰু মই এই সাৰ্কাছত থকা আৰু হাবিত থকা সিহঁতৰ জীৱন প্ৰণালীৰ বিষয়ে পোনপ্ৰথমে মই কৈ ল'ব বিচাৰিছোঁ পোনপ্ৰথমে মই হাবিত থকা বাঘটোৰ জীৱন প্ৰণালীৰ বিষয়ে কৈ ল'ব বিচাৰিছোঁ আপোনালোকে গম পাইছে আৰু হাবিত থকা বাঘটোৰ জীৱন প্ৰণালী কেনেধৰণে সিহঁতে বিন্দাস এটা জীৱন যাপন কৰে যিটো আৰু সিহঁতে কিন্তু কেতিয়াবা বিন্দাস খাব পাৰে শুব পাৰে কিন্তু কেতিয়াবা হয়তো খাবলৈ নাপাবও পাৰে হৰিণা নাপালে আৰু ভোকত থাকিব লগা হয় আৰু সিহঁতে এটা কোনো কাৰো এটা স্বাধীন জীৱন যাপন কৰে সেই বাঘকেইটাই কাৰো কথা শুনিব নালাগে এটা বিন্দাস এটা নিজৰ মতে চলা এটা জীৱন যেতিয়া সিহঁতে এটা নিজৰ জীৱন যাপন নিজৰ মতে চলে সিহঁতে জীৱনটো আৰু সাৰ্কাছত থকা বাঘকেইটাৰ কি হয় কিন্তু সিহঁতে তিনিবেলা তিনি সাঁজ ভালকৈ খাবলৈ পায় একো খোৱাৰ অভাৱ নাই সিহঁতৰ থকাৰ অভাৱ নাই কোনো বৰষুণৰ কাৰণে মানে পানী পৰা জেগা নহয় এটা বিন্দাস সিহঁতে জীৱন যাপন কৰে কিন্তু সিহঁতৰ এটাই বিপদ মালিকে যিমতে কৰে সেইমতে সিহঁতে চলিব লগা হয় মালিকে সাৰ্কাছ দেখাব হ'ল টাইম বল যিমতে মালিকৰ মতে এটা মূৰ ডুবিয়াই সিহঁতে জীৱন যাপন কৰে আৰু আপোনালোকে কোনটো জীৱন জীবলৈ আপোনালোকে ভাল পাব এটা হাবিত থকা বাঘটো নে সাৰ্কাছত থকা বাঘটো মোক কমেণ্টত জনাব আৰু মই ক'লোঁ এই কাহিনীটোৰ পৰা মই আপোনালোকক এইটোকে ক'ব বিচাৰিছিলোঁ যে মানুহৰ জীৱনো দুই ধৰণৰ হয় এতিয়া এবিধ সাধাৰণতে এই পৃথিৱীত বিজনেছটো ধৰা নাই এটা চাকৰি কৰে আৰু চাকৰি নকৰা অৰ্থাৎ চাকৰি কৰাটো হ'ল আপোনাৰ সেই সাৰ্কাছত থকা বাঘটো আৰু চাকৰি নকৰাটো বিজনেছ বুলিয়ে ধৰি লওক চাকৰি নকৰাটো এইটো হৈছে আপোনাৰ এটা হাবিত থকা বাঘটো এতিয়া আপোনালোকে নিজৰ জীৱনটো চ'চ কৰি লওক নিজেই হাবিত থকা বান্দৰটো হ'ব বিচাৰে নে সাৰ্কাছত থকা বান্দৰটো হ'ব বিচাৰে সেইটোকে মই আজি মোৰ ভিডিঅ' বনাইছিলোঁ যদি ভাল লাগিলে লাইক এটা কৰি ল'ব এটা কোনটো বাঘ হ'ব বিচাৰে হাবিত থকাটো নে সাৰ্কাছত থকাটো মোক কমেণ্টত জনাব এইটোৱে আছিলে আজি মোৰ ভিডিঅ' বনোৱাটো যদি ভাল লাগিলে লাইক এটা কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মোৰ চেনেলটো আৰু বাই বাই